গাইজ দেখিছে এইবোৰ চব বাংলাদেশৰ মানুহ হয়। वैसे कितना एक फोटो में कितना लेते हो? 30 टेस्टी আছে কিন্তু মগৰি আছে। গুড মৰ্নিং গাইজ, এতিয়া আমি হোটেলৰ পৰা ওলাই আহিলোঁ আৰু এতিয়া আমি গৈ আছোঁ ডাউকি। এতিয়া এটা ৰেষ্টুৰেণ্ট ৰখিছোঁ কিবা খাবৰ কাৰণে। আৰু একচুৱেলি কালি কি হ'ল, আমাৰ হেলমেট চুৰ হৈ গ'ল। তো এতিয়া আমি হেলমেটটো কিনা নাই কাৰণ আজি ছানডে ইয়াতে দোকান বন্ধ থাকে। তো আমি টুপি কিনি লৈছোঁ কাণকেইটা মানে থাকিবৰ কাৰণে, নহ'লে ঠাণ্ডা বেছি লাগে, কাণ বিষাই থাকে। তো খাই লৈ ইয়াতে ফটাফট, তাৰপিছত আমি ইয়াৰ পৰা ওলাওঁ। সো গাইজ ম'ম' আহি গ'ল, ঠাণ্ডা ঠাণ্ডা জেগাত, ঠাণ্ডা ঠাণ্ডা গৰম গৰম ম'ম'। সো গাইজ এতিয়া আমি অলপমান ৰেষ্ট ল'ব কাৰণে ৰখিছোঁ। একদম সেই পাহাৰৰ ওপৰত গাঁও এখন আছে নেকি, তেনেকৈ থাকেই ইমান ওপৰত। বা বস্তু মানে কেনেকৈ উঠাই বাৰু ওপৰত। আৰু ইয়াতে এতিয়া হেৰি ড্ৰোন শ্বট ল'ম, আপোনালোকৰ ড্ৰোন শ্বট দেখাম ইয়াৰে, পূৰা পাহাৰৰ ভিউ দেখাম। তো ৰেডি আৰু ৰেডি গাইজ, অ'কে। আমি আহি পালোঁ এতিয়া ডাউকি। কিমানকৈ? 800 পাৰ বটিং, 3% 45 মিনিট, 800 পাৰ boat, 2% টাইমিং 1 hour। তো গাইজ দেখা পাইছে ইফালৰ পৰা পূৰা বাংলাদেশৰ ইফালে, আৰু ইফালে আপোনাৰ মেঘালয়, আৰু ইফালে বাংলাদেশ। তো গাইজ এতিয়া আমাৰ টিকেট কটা হ'ল, এতিয়া আমি বটিং কৰিম। তো গাইজ ইফালে যে দেখা পাই আছে মানে মানুহবোৰ যোনবোৰ মানে বেপাৰ কৰিব আহিছে, এইবোৰ চব বাংলাদেশৰ পৰা আহিছে ইয়াতে। আৰু ইফালে দেখা পাইছে পূৰা বটিং মানুহ কৰিছে, বহুত মানুহ আহিছে। এতিয়া আমিও যাম বটিং কৰিবৰ কাৰণে। তো আমাৰ নাও এইটো মানে আমাৰ নাৱৰ এজন হ'ল এই দাদাজন। ओके एंट्री एंट्री यहाँ बीच में नीला भी उधर फेस करो। ओके तो गाइस আমার নাও স্টার্ট হৈ গ'ল। কোনো ইয়াতে গৰম বহুত আছে। মোৰ এবাৰ ইয়াতে সেকেন্ড টাইম হয়। ফার্স্ট টাইম আহোঁতে আমি সেইফালে আমি কেম্পিং কৰিছিলোঁ, আমি সিফালে গৈ আছোঁ এতিয়া। আৰু পানীবোৰ দেখিছে নে কি চাফা পানী। দেখিছে গাইছ বৰশী মাৰি আছে মানুহবোৰে, ফিচিং কৰি আছে। মাছ মাৰিছে আৰু নাওখন এনেকুৱা লাগি আছে পানীত বহি আছে, মানে ভাহি আছে একচুৱেলি, তথাপিও মানে দেখাত এনেকুৱা লাগি আছে তলত মানে পানী নাই, অকল নাওখনহে আছে এনেকুৱা লাগি আছে দেখাত। দেখা পাইছে নৱেম্বৰ ডিচেম্বৰ মানে ঠাণ্ডাৰ দিনত যিহেতু সেইটো অকণ বৰষুণ নহয়, তো পানীবোৰ পৰা চাফা হৈ থাকে। এতিয়া বৰ্তমান যিহেতু অলপ বাৰিষাৰ দিন, তো পানীবোৰ মানে ঘোলা ঘোলা অলপ ঘোলা ঘোলা হৈ আছে, তথাপিও চাফাই আছে, বহুতখিনি চাফা আছে দেখা পাইছে আপোনালোকে। তথাপিও মানে নৱেম্বৰ ডিচেম্বৰত অলপ বেছিকৈ চাফা থাকে পাৰে, মানে দেখাই পায় পূৰা টোটেলি দেখাই পায়। তো এতিয়া বৰ্তমান মানে বাৰিষাৰ দিনৰ কাৰণে ভালকৈ মানে দেখা পোৱা নাই, অলপ ঘোলা হৈ আছে। 100% ভাল লাগে। আৰু আপোনালোকে যদি ইয়াতে আহিম বুলি ভাবিছে কেম্প কৰিম বুলিকৈ, তেনেহ'লে আপোনালোকে নৱেম্বৰ বা ডিচেম্বৰত আহিব। তেতিয়া আপোনালোকে আহিলে ইয়াতে মানে ইয়াতে যোনটো পৰিৱেশটো ধুনীয়া হৈ থাকে, ঠাণ্ডা ঠাণ্ডা হৈ থাকে, আৰু ইয়াতে যোনটো পানীৰ চাফাটো, তো ইয়াতে মানে ক্ৰিষ্টেল ক্লিয়াৰ যোনটো মানে ৰিফ্লেকশ্যন তলৰটো মানে ধুনীয়াকৈ দেখা পায়। লাষ্ট পইণ্ট अच्छा संडे में बहुत लोग आता है ना, देखिए व्यू तो सामने भी ज़्यादा है और नाव वाला भी कम है।
मतलब आधा। आधा। हाँ अच्छा। ऐसा दिन में तो 80 लोग था, संडे में सिर्फ 30-25 लोग। अच्छा अच्छा इसलिए टाइम देने से तो मतलब अच्छा टूरिस्ट लोग भी चिल्लाता আমি 1 ঘণ্টা সময় পাইছোঁ আৰু প্ৰথমতে আমি ইয়াতে অলপ কিবা খাই লওঁ তাৰপিছতে আমি ইয়াৰ পৰা ওলাম আৰু ছানডে টাইমত মানে মানুহ ইয়াতে বেছি হয় অ'কে গাইছ ইয়াতে আপোনালোকে আহিলে দোকান দেখা পাব দোকান ইয়াতে আপোনালোকে যদি ভোক লাগে বা খাব ইচ্ছা কৰে কিবা তেতিয়াহ'লে দোকান চোকান আছে ধুনীয়াকৈ আপোনালোকে খাব পাৰিব गाइस यहाँ पर तो बियर भी मिलता है तो गाइस यहाँ बियर से सब पाए पूरा दुनिया के माहौल बना पार बियर से सब पैसे क्या भैया ठंडा जो है ठंडा मिलेगा क्या अच्छा तो गाइस यहाँ जो ठंडा कोल्ड ड्रिंक रखे इते पानीत राखी इते हेरी करे ठंडा करे माने ठंडाबूर ठंडा करे पानी राखी गाइस ठंडार बस्तु माने कोल्ड ड्रिंक सब इते पानीत थई इते ठंडा करे माने नेचारेल ठंडा हाँ ओराम इते माने नेचारेली ठंडा करे कोल्ड ड्रिंक इते आमी ड्रोन उड़ाब चेष्टा करिम যদি ভালকে ड्रोनটো উড়াব পাৰো তেনেহলে ধুনীয়াকৈ আপোনালোকে ইয়াৰে যোনটো ভিউ চাব পাৰিব তো বলক ड्रोनটো উড়াব চেষ্টা কৰোঁ তো গাইস এটা আমি এতিয়া ড্ৰোন উৰাম তো আপোনালোকে ড্ৰোন চক চাই লওক দেখিছে গাইছ ইয়াৰে যোনবোৰ লোকেল হয় ইয়াতে ফিচিং কৰি আছে ইয়াতে চ' গাইছ ড্ৰোন শ্বট দেখা পালে কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব আৰু ইয়াতে ভালকৈ ড্ৰোন শ্বট ল'ব পৰা নাই কাৰণ কিয় মানে সেইফালে বাংলাদেশ যিহেতু বৰ্ডাৰ পৰি যায় তো সেইফালে ড্ৰোন উৰুৱাৰ হেৰি এলাউ কৰা নাই তো সেইকাৰণে যিমান পাৰোঁ সিমানখিনি মই কেপচাৰ কৰিছোঁ কেনেকুৱা লাগিল এবাৰ কমেণ্ট কৰি জনাব আৰু ইয়াতে ফিছ খাই আছোঁ এতিয়া এইটো এনে নৰ্মেলি 20 रुपीज ইয়াতে 40 इस खूबसूरत नज़ारे के साथ फिश तो गाइस हमारे এটা बोटिंग জার্নি খতম হলে আৰু তো আপোনালোকে যদি ভিডিওটো ইয়ালৈকে যদি চাইছে তেনেহ'লে ভিডিওটো লাইক কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এটা বৰ্তমান এটা চাওঁ কি বাংলাদেশৰ পৰা কি আনিছে খাব লগা তো আমি তাতে অলপ টেষ্ট কৰিম তো বলক চাওঁ ओके भैया थैंक यू ओके बाय कौन नहीं है हमारे पास कैमरा है आपके हाँ नहीं चाहिए नहीं चाहिए फोटो कम दीजिए हम तो खाने के लिए आया है तो गाइस কিবা এটা খাম বুলি ভাবিছিলোঁ এতিয়া বৰষুণ ষ্টাৰ্ট হৈ গৈছিল তো চাওঁ ইয়াতে ৰখি অলপ গাইছ আপোনালোকে ইফালে আহিলে ইয়াতে কেমেৰা লৈ ৰখি থাকে আপোনাৰ ফটো মাৰি দিব আপোনালোকে তাৰ কাৰণে 30 रुपीज পেড কৰিব লাগিব আৰু হৰ্চ ৰাইডিং তাতে আপোনালোকে ফটো তুলিব পাৰিব আৰু ৰাইডো কৰিব পাৰিব অল বাংলাদেশৰ দৃশ্য ये पैकिंग है कितना 120 कितना तो खाने से पेट खराब हो जाएगा सिर्फ 20 रुपीज बगड़िया सर खाओ के नहीं मैं कैमरा धोरी ओह थैंक यू ब्रो टेस्टी है बगड़िया सर